আজি মই নাৰিকল লাডু বনাবলৈ লৈছোঁ চুজিৰ লগত। খাই পেলাই বহুত ভাল লাগে চুজিৰ লগত বনালে। তাৰ কাৰণে মই নাৰিকল ডেৰফালীয়া ৰুকি ল'লোঁ। মিক্সিটো মাৰিব পাৰে আপোনালোকে, ক'লাখিনি ওপৰৰ বাকলিখিনি কাটি পেলাই। মই কিন্তু ৰুকি লৈছোঁ। আৰু এয়া মই চুজি লৈছোঁ এপোৱা। এয়া মই অকণমান ৰঙচুৱাকৈ চুজিখিনি ভাজি লৈছোঁ। আৰু চেনি 1.5 কাপ লৈছোঁ, চাহৰ কাপে 1.5 কাপ লৈছোঁ। এতিয়া মই চেনিখিনিয়ে আৰু এয়া নাৰিকলখিনিয়ে মিলাই পেলাই মই কেৰাহীত ভাজিম। এয়া মই কেৰাহীত নাৰিকলখিনি দি দিলোঁ গৰম কৰি কেৰাহীখন, জুইটো একদম তাৰপিছত কমাই দিলোঁ। দি পেলাই মই এতিয়া চেনিখিনি এতিয়া মই এনেকৈ আন্দাজ আপোনালোকক দেখুৱাইছোঁ। এখন চামুচ মোৰ চেনি এনেকৈ কৰি পেলাই এয়া মই নিজৰ আন্দাজমতে আপোনালোকে দিব। ময়ো তেনেকৈ নিজৰ আন্দাজমতে এতিয়া কিমান চেনি লাগে দি থাকিম। কিন্তু লৈছোঁ 1.5 কাপ। তাৰ উপৰিও বৰ বেছি চেনি দিলেও আকৌ আজিকালি মানুহবোৰে বৰকৈ নাখায় নহয়। আজিকালি চুগাৰ বহুত হৈছে নহয়। এয়া চাওক, এয়া মই এয়া 5 চামুচ পুৰা চামুচ দি দিছোঁ। এয়া 6 চামুচ দি দিলোঁ। দি পেলাই মই এতিয়া আপোনাৰ গোটেই এইখিনি ধুনীয়াকৈ মিলাই পেলাই ভাজি থাকিম। একদম কম জুইতে লাহে লাহে ভাজি থাকিম। অলপ সময় ভাজিম। এয়া চেনি আৰু নাৰিকল চাওক এনেকৈ পানীটো ওলাইছে আৰু হ'বগৈ অকণমান দেৰি পাছত। মই ভাজি আছোঁ। এতিয়া কি কৰিম জানেনে? ইয়াতে একদম ধুনীয়াকৈ শুকান উমুচপে চামুচ লাহে লাহে ছটিয়াই দিম। আপোনালোকেও এনেকৈ বনাই পেলাই খাবচোন, যদি ভাল দেখে। বহুত ধুনীয়া লাগে খাবলৈ, মানে ৰসকাটো অতি ধুনীয়া হৈ যায় খাবলৈ। দি দিলোঁ। এতিয়া মোক ধুনীয়াকৈ গোটেইখিনি একদম মিলাই পেলাই লৰাই দিম। তাৰপিছত এয়া চাওক, মই ধুনীয়াকৈ মোৰ নাৰিকল ৰসটা হ'বৰ হৈ গৈছে আৰু গাখীৰখিনি ইয়ালৈ মিলি গ'ল, দেখিছেনে? আৰু এতিয়া আৰু আস্তেকৈ চুই চাওঁ অকণমান। জুইটোতো মই একদম কমত ভাজি আছোঁ। তেনেকৈ কমতে ভাজিব লাগে। আপোনালোকে যদি বনায় তেনেকৈ কমতেই ভাজিব। নাৰিকল ৰসটা চবেই বনাব জানে, এনেই কৈছোঁ আৰু কথাটো। তথাপিও এয়া চাওক, এনে চুই চাইছোঁ গৰম এনেকৈ আঠা আঠা হৈছে যে। এতিয়া মই আস্তেকৈ আৰু অকণমান লৰাই পেলাই মই গেছটো অফ কৰি দিম। এয়া দেই, মই এতিয়া গেছটো অফ কৰি দিছোঁ। এতিয়া লাহেকৈ এতিয়া মই চুজিখিনি গেছটো অফ কৰিলোঁ। এতিয়া চুজিখিনি লাহেকৈ এনেকৈ দি দিম। এনেকৈ দি পেলাই এইখিনি দিলোঁ ন, দি পেলাই মই এতিয়া লৰাই চাওঁ চুজিখিনি হৈছে নাই আন্দাজটো কিমান। বেছি আকৌ চুজি হ'লেও ভাল নালাগে ন খাবলৈ। দুইটা সমান সমান পৰিমাণৰ হ'লে ভাল লাগিব, কিন্তু নাৰিকলটো অকণ বেছি পৰিমাণৰ হ'লে ভাল হয়। তেতিয়া নাৰিকলৰ সোৱাদটো আহে ধুনীয়াকৈ। এয়া চুজি হৈ গৈছে নেকি, তেনেকুৱা যেন লাগিছে আৰু মোৰো দেই। হৈ গৈছে, আৰু অকণমান দি দিওঁ। এতিয়া চাওক, মই ধুনীয়াকৈ লৰাম। এতিয়া লৰাৰ আগতে মই আৰু এটা আপোনালোকৰ এতিয়া কথা এটা কওঁ। মই মানে ইয়াত ন গৰু ঘিউ দিওঁ। গৰু ঘিউ অকণ দিলে আৰু ধুনীয়া হয়। এই গৰু ঘিউ অনেক ঘিউ দিছোঁ মই, কাৰণ আমাৰ ঘৰত অনেক ঘিউ ব্যৱহাৰ কৰোঁ কাৰণে অনেক ঘিউ দিছোঁ। চব ঘিউৱে ব্যৱহাৰ কৰে, কৰিব পাৰেও। আপোনালোকে যি ঘিউ দিয়ে। মই এয়া 2 চামুচ অনেক ঘিউ দিছোঁ, বেছি নাই দিয়া, 2 চামুচেই দিছোঁ। এইখন চামুচত এনেকুৱা চামুচে, চাহ চামুচতকৈ অকণমান ডাঙৰ চামুচ এখনে। এয়া চাওক, গৰু ঘিউ অমুল পেক দিলোঁ 2 চামুচ। তাৰপিছত চুজিটোত আছে দেখিছে, নাৰিকলো আছে। এয়া বনাই ধুনীয়াকৈ গোটেইখিনি মিলাই পেলাই অকণমান ঠাণ্ডা হ'বলৈ দিম, কাৰণ ইমান গৰমে গৰমে বনাবও নোৱাৰি। বৰ ঠাণ্ডা হৈ গ'লেও আকৌ লাডু নুঠিব ন। এতিয়া মানে লাহে লাহে লাডুকেইটা টিপা মাৰি মাৰি বনাম আৰু। এনে গোটেই গৰু ঘিউ 2 চামুচ দিবই দেই, খাবলৈ বিৰাট ধুনীয়া হয়, মানে কৈছোঁ নে, বহুত ধুনীয়া হয়, টেষ্টি হয়। আৰু চাহকাপৰ হ'ব, চেনিকণ নল'ব আৰু চাহত একদম পূৰা ধুনীয়াকৈ খাব পাৰিব। এয়া চাওক, মই এতিয়া গৰমে গৰমে এনেকৈ অলপ অলপ গৰমত এয়া মই লাডুটো লৈ 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 অকণমান গৰম লাগে আৰু সহ্য কৰিব লাগে। খাবলৈ ধুনীয়া লাগে যেতিয়া সহ্য কৰিবই লাগিব, হয় নহয়? এনেকৈ এনেকৈ কৰি মুঠিয়াই মুঠিয়াই আস্তেকৈ এনেকৈ এনেকৈ বনাই যাম এতিয়া। আইও বৰ গৰম ৰ'ব দেই, বনাইছোঁ।